এইফালে মই বনাইছোঁ আজি আটাৰ হালৱা। এয়া আটা গুড়িখিনি এনেকৈ একদম দেৱাই লৈছোঁ, মানে ব্ৰাউন কালাৰ হোৱালৈকে মই এইখিনি এনেকৈ ভাজি ল'ম। কোনে কোনে খাইছে বাৰু, খাই বহুত ভাল লাগে। এয়া এনেকৈ মানে ভাজি থাকোঁতে কি হয়, এইবিলাক গোটা গোটা হৈ যায় আটাবোৰ। এই গোটা গোটাটো এনেকৈ ভাঙি ল'ব লাগে, মানে নহ'লে পাছত আকৌ যেতিয়া পানী দি দিম তেতিয়া গোটা গোটা হৈ থাকিব, তেতিয়া আকৌ ভাল নালাগে। সিজি যায় পিছে, যিহেতু এইখিনি আটা গুড়ি গোটা হৈ থাকিলেও সিজি যায় ভালকৈ। এইখিনি একদম ৰঙচুৱা হোৱালৈকে মই এতিয়া ভাজি লওঁ। মোৰ এনেকৈ খাই বহুত ভাল লাগে, মানে আটাৰ যিটো হালোৱা, সেইটো চাগে পাঞ্জাবী মানুহবিলাকে বনাই নেকি বেছিকৈ। মই আগতে নাজানিছিলোঁ এনেকৈ আটাৰ হালোৱা খাই বুলি। মই ইউটিউবতে ভিডিঅ' এটাত দেখা পাইছিলোঁ। তাৰ পিছৰ পৰা ময়ো এনেকৈ ট্ৰাই কৰিলোঁ খাবলৈ এদিন, খাই ভাল লাগিলে। এইটো আজি তৃতীয়বাৰ বনাইছোঁ এনেকৈ। মানুহজনকো খুৱাইছিলোঁ, মানুহজনেও খাই ভাল পালে। এয়া দেখিছেনে, এইখিনি এতিয়া ব্ৰাউন হৈ গ'ল গোটেইখিনি। কেমেৰাত কিমানটো ব্ৰাউন ওলাইছে গম পোৱা নাই, কিন্তু এইখিনি হৈ গৈছে। আৰু ইয়াতকৈ দেৰি গ'লে বেয়া হ'ব। এইখিনি এনেকৈ পানী দি ল'লোঁ। এয়া চাওক, হ'লেও মানে দুই এটা গোটা গোটা থাকিলে মাজতে। আকৌ ইমানেই দিম আৰু পানী বেছি নিদিওঁ। এতিয়া ইয়াত মই চেনি দি দিম। মোৰ আচলতে ষ্টেণ্ডডাল নাই যে, সেইকাৰণে দিগদাৰ হয়, মানে পানী দিয়াটো মই দেখাব নোৱাৰিলোঁ। নিজৰ জোখমতে দিব। মই এইটো এনেকৈ হৈ থাকিলে খাই ভাল পাওঁ, একেবাৰে পনীয়াও নহয়। এনেকৈ কেকৰ বেটাৰটো যেনেকুৱা হয়, সেই ঠিক তেনেধৰণে বনাই খাই ভাল পাওঁ। ইয়াতে এতিয়া মই চেনি দি দিম। মোৰ মানে একদম বহুত মিঠা খাবলৈ মন গৈছে, সেইকাৰণে আজি ভাবিলোঁ এয়াকে বনাওঁ। আৰু যদি কোনোবা মোৰ নিচিনা আছে যোনে এইটো খোৱা নাই, কাৰণ মই এইটো নতুনকৈ দেখিছোঁহে, মানে এইটো যে খাই মই সেইটো জনা নাছিলোঁ। এনেকৈ খাই চাব এবাৰ। যিসকলে খাইছে বাৰু তেখেতসকলক নকওঁ, যিসকলে খোৱা নাই তেখেতসকলে এবাৰ খাই চাব। এইখিনি এতিয়া মই ইয়াতে চেনি দি দিওঁ। চেনি দিয়াটো মই দেখাব নোৱাৰিম, নিজৰ মানে মিঠা যিমান খাই নিজেই সেই অনুপাতে দি ল'ব। মই অকণমান সৰহকৈয়ে দিম। এয়া চেনি দি ভালকৈ এইখিনি মই ফেটি ল'লোঁ হেতাখনে, একদম ল' ফ্লেমত। চাওক, কালাৰটো বহুত একদম ডাৰ্ক হৈছে। এইখিনিত আচলতে ড্ৰাই ফ্ৰুটছ দিবলৈ পালে আৰু হয়তো ভাল হ'ব। মোৰ ওচৰত নাই এতিয়া ড্ৰাই ফ্ৰুটছ, আৰু মানুহজনো নাই। মানুহজন আছেগৈ মাজুলীত, যিহেতু তেখেতৰ ডিউটি তাতেই, সেইকাৰণে অনোৱাবলৈও মানুহ নাই। এতিয়া এনেকৈ বনাওঁ। মানুহজন আহিলে ড্ৰাই ফ্ৰুটছ আনিবলৈ দিম, আকৌ ড্ৰাই ফ্ৰুটছ দি বনাই খাই চাম। চাগে বেছি ভাল হ'ব তেনেকৈ খাবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব তেনেহ'লে। আজি একদম এইটো আটাৰ হালোৱা বনোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। এতিয়া 4টামানেই বাজিলে, পিছে এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। চাই যাব ভিডিঅ'টো আগলৈকে। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যিসকল নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। এয়া হৈ গ'ল, এতিয়া নমাই দিম আৰু খাই লওঁগৈ। বহুত একদম ইজি, বহুত কুইক ৰেচিপি। যোনে খোৱা নাই এবাৰ খাই চাব। এইফালে মই একদম ল' ফ্লেমত এটা পিঁয়াজ আৰু নহৰু আৰু এটা সৰু জলকীয়া এনেকৈ ৰ'ষ্ট কৰি লৈছোঁ। জুইত পোৰাটো বাৰু বেছি ভাল লাগে, কিন্তু ইয়াতে জুই নাই যিহেতু এতিয়া এনেকৈ কৰি লৈছোঁ। এনেকৈ ক'লা ক'লা হৈছে, গোটেইফালে মানে ইকুৱেলি ক'লা কৰি ল'ম, মানে ভালকৈ ৰ'ষ্ট কৰি ল'ম। নহৰুটো হৈছেই। ডিনাৰত ভাবিছোঁ আজি পিৰালি পালেং দিয়া দাইল অকণ বনাম। এয়া ডাংমাহো ছিঙি আনি থৈছোঁ, ঘৰতে হৈছে যিহেতু। ডাংমাহটো ইমান সতেই ছিঙি দিওঁ, মানে তেতিয়া খাই ভাল লাগে। বেছি বুঢ়া হৈ গ'লে খাই ভাল নালাগে, এনেকৈ ভাল লাগে। এইকেইডালি ওলালে আৰু কেইডালমান হ'ব,
কাইলৈ ছিঙিমহে, যিহেতু আজি নবনাওঁ। এইখিনি আৰু এয়া ৰহৰ দাইল পানীত তিয়াই থৈছোঁ। কুকাৰত উঠাই থৈছোঁ আলু, মটৰ আৰু বুট বইল। এইফালে পিঁয়াজটো এয়া গুচাই পেলাইছোঁ। এতিয়া একদম ধুনীয়াকৈ হৈ গৈছে। এইটো ছফ্ট হৈ আছে একদম। ঠাণ্ডা হ'বলৈ দি ল'লোঁ অকণমান, বহুত গৰম হৈ আছিলে, এতিয়া ঠাণ্ডা হৈছে। এয়া নহৰুখিনিও তেনেকৈ গুচাই ল'ম। এইফালে মই এনেকৈ পালেং শাক আৰু ৰহৰ দাইল তেলত অকণমান সিজাই ল'লোঁ, নিমখ আৰু হালধি দি। এয়া এনেকৈ ইয়াতে গৰম পানী দি দিলোঁ। এইখিনি এতিয়া ভালকৈ উতল আহিবলৈ দিম। এইফালে আমাৰ পোৱালি উঠি গ'ল, শুই আছিলে। এয়া একদম আজিকালি মানে ঘূৰি ঘূৰি শুৱে, কোনফালৰ পৰা কোনফাল পায়গৈ সিয়ে জানে। উঠিলা নি? আইতাৰ লগত শুৱাই থৈছিলোঁ মই। শুনো 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 পোৱালি উঠি ল'ৰা উঠিছিলে, এতিয়া আকৌ শুৱাই থৈ আহিছোঁ তাক। আৰু এইফালে মোৰ দাইলো হৈ গ'ল। দাইলখন মানে কেৰাহীত বনাম যিহেতু, সেইকাৰণে আগতীয়াকৈ দাইলখিনি তিয়াই থৈছিলোঁ। আৰু এয়া মই বেকেমাৰি দেখাইছোঁ। এয়া একদম মই ভাল পোৱা ধৰণৰ পালেং দিয়া দাইল ৰেডি হৈ গ'ল, ভালকৈ সিজিলে এইখিনি। এইফালে এতিয়া মই ইয়াতে বুট এইখিনি একেলগে বইল কৰি লৈছিলোঁ। এয়া অকণমান পিঁয়াজত ভাজিম, পিঁয়াজ দি, আৰু এইখিনি পিটিকা বনাম। মই মানে বুটখিনি আৰু আলু একেলগে কুকাৰত দি দিছিলোঁ, অকণমান হালধি আৰু নিমখ দি দিছিলোঁ তাতে, সেইকাৰণে এনেকুৱা হৈ গ'ল। মানে নহ'লে বুটৰ লগত যেতিয়া আলুটো দি দিওঁ বৰ কিবা এটা লেতেৰা কালাৰ হৈ যায়, সেইটো ভাল নালাগে। সেইকাৰণে এনেকৈ হালধি দি বইল কৰি ল'লোঁ। এতিয়া এইখিনি ভাজি লওঁ পিঁয়াজ দি। ভাজি খাই বিৰাটেই ভাল লাগে মোৰ, মানুহজনেও ভাল পায়। পিছে এতিয়া নাই তেখেতক দেখুৱাব লাগিব মই বনাই মেলি লওঁ খাইছোঁ বুলি। ভিডিঅ'টো চাবই চাগে তেখেতে, ইয়াতে চাই ল'ব আপুনি। এয়া মই ইয়াতে ৰেড মিট মছলা অকণমান জিৰা গুড়ি দি এয়া ভাজি লৈছোঁ। সদায় দিয়াৰ দৰে মই মিট মছলাটো চবতে দিওঁ বুলি ক'লেও বেয়া নহয়। বিৰাটেই গৰম পৰিছে ইয়াত। এতিয়া দাইল হৈ গ'ল, এয়াও হৈ আছে। আৰু ইফালে যে অথনি ৰ'ষ্ট কৰিছিলোঁ পিঁয়াজ আৰু নহৰু, সেয়া দি আলুৰ পিটিকাকণো বনাই লওঁ। একদম থলুৱাভাৱে আজি এসাঁজ, ৰাতিৰ সাঁজ বনাই লওঁ। আৰু সিফালে আইতাকে নাতিনীয়েকক খেলাই আছে, মাতটো চাগে গৈছে ইয়াতে। সাৰ পাই লৈ আৰু কোচত লৈ অকণমান খেলিব লাগে। বিচনাতো থাকে বাৰু, কিন্তু বেছি সময় বিচনাত থ'লে কান্দি দিয়ে। সি ভাবে চাগে ওচৰতে বহি থাকি কোচত লোৱা নাই বুলিকে, সেইকাৰণে এতিয়া কোচত লৈ খেলাই আছে। মাইনা মানে বিৰাটেই টেঙৰ হৈ গৈছে, কোচ চিনি পোৱা হৈছে। তাৰমানে কোচত সি টোপনি যায়গৈ, কিন্তু বিচনাত দি দিয়াৰ লগে লগে মানে সাৰ পাই যায়। নাটকেই নে কিয়ে নে নাজানো আৰু, হোৱাৰ এক্টিঙে কৰি থাকে নে কিয়ে নে, পুতুককৈ সাৰ পাই যায় সি। আৰু এয়া বুটখিনি হৈ গৈছে, মই এইখিনিতে নমাই দিম। এইফালে মোৰ হৈ গ'ল এয়া পালেং দিয়া দালি, এয়া পিয়ালি পালেং দিয়া দালি। এইফালে আলু, বুট আৰু মটৰ পিটিকা। এইফালে হৈ গ'ল এয়া ভাজা আলু বুট মটৰ, আলু নহয়, ইয়াতে অকল বুট মটৰ আৰু পিঁয়াজ দি ভাজিছোঁ। সিফালে পোৱালীয়ে কলকলাই আছে, পৰিয়ে গৈছিলে। আৰু এয়া শেষেই হ'ল। মই ভৰাইছিলোঁ জলকীয়া তেলত দিয়া। ইয়াৰ তেল অকণমান ইয়াতে পিটিকাত দি দিম। তেল আৰু ওলাই নে নোলাই ভগৱানেহে জানে, মানে ইমানেই খালোঁ শেষেই হ'ব। ওলাইছে দেই, এয়া ইমানেই দিম। এইখিনি এতিয়া ইয়াতে এনেকৈ দি থৈ দিম, তাৰপিছত খাব সময়ত পিটিকি ল'ম। এয়া ৰ'ষ্ট কৰা নহৰু, জলকীয়া,
ইয়াতে অকণমান কেঁচা পিঁয়াজো কুটি দিছোঁ, ৰ'ষ্ট কৰা পিঁয়াজটোতো দিছোঁৱেই। এইবোৰ আচলতে জুইত পুৰি খাই বেছি ভাল লাগে, কিন্তু এতিয়া মোৰ ইয়াতে জুইশাল নাই, সেইকাৰণে এনেকৈ গেছতে বনাইছোঁ। ভালেই হ'ব আৰু খাবলৈ হ'লেও। তেনেহ'লে ভাতটো খাই লগ পাই আছোঁ। অ' আইতাই কি কৰিছে? যি কলকলাই আছে একদম। এতিয়া ক'ত? আৰু তাৰ কাৰণে ইয়াতে এনেকৈ বেলুন আঁৰি থোৱা আছে ওপৰত। সি সেয়াকে চাই চাই কথা পাতি থাকে। নাই, নামাতা হ'ল। তোমাক মইনা চৰাই বুলি কৈছিলে নি আইতাই? হা শুনো চাই অ' আইতা কি কৰিছে? নাই, মই অহাৰ লগে লগে নিশ্চয় হৈ থাকিলে। অলপ আগত ইমান কলকলাই আছিলে। এতিয়া ভাত পানী বনাই হৈ গ'ল, খাই লওঁগৈ। ঠাণ্ডা হৈ গ'লেও বেয়া লাগিব খাই। ভাত খাই লগ পাই আছোঁ। এইফালে জেঠায়ে তাক শুৱাই আছে, সেইকাৰণে লাহে লাহে কৈছোঁ। ই আজিকালি এনেকৈ বিচনাত দি দিলে নুশুৱে, এনেকৈ জোকাৰি জোকাৰি লৈ থাকিলেহে মানে টোপনি যায়। আমাৰ ভাত পানী খোৱা হৈ গ'ল, এতিয়া সিও শুব আৰু। এতিয়া 10:30 বাজিব হ'ল। চৰি কেমেৰাটো মোৰ মানে অভ্যাসে হোৱা নাই, ক'লে চাব লাগে আচলতে, ইয়ালৈ চাব লাগে নে এইফালে চাব লাগেনে। আচলতে ইয়াত চাব লাগে, ইয়াতহে কেমেৰাটো আছে। সেয়াই আছিলে আজি ভিডিঅ'টো, ভাবিলোঁ ইয়াতে শেষ কৰি দিওঁ আৰু দীঘলীয়া নকৰোঁ। এতিয়া মাইনাকো শুৱাব লাগিব। এনেকৈ শুলেতো ভালেই, নহ'লে বিচনাত শুৱাই লৈ মানে তাক শুৱাব লাগিব। মাইনা খাব আৰু তাৰপিছতে শুব চাগে। তেনেহ'লে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যিসকল নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব যদিহে কৰা নাই। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে ভালে থাকক, বাই বাই আৰু গুড নাইট।